চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰত ইয়াৰ প্ৰচাৰ আৰু জনসংযোগ বিষয়া আৰু তাৰ লগতে এই ঐতিহ্যমণ্ডিত ক্ষেত্ৰখনৰ যি সংগ্ৰহালয় তাৰ দায়িত্ববাহী বিষয়া শ্ৰীযুতা জিনা ৰাজকুমাৰী বাইদেউক আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আৰু আগবঢ়াই লৈ আহিব আদৰণি সমিতিৰ সভাপতি ৰঞ্জিত বৰা ছাৰে। আমি সকলোৱে জানো যে জিনা ৰাজকুমাৰী বাইদেউ এগৰাকী প্ৰতিষ্ঠাযশা শিল্পী গায়িকা। তেখেতৰ বৈশিষ্ট্য এইটোৱেই যে তেখেতৰ শিল্প সাধনাত বৰ্ণাঢ্য জনগোষ্ঠীয় সমাজখন প্ৰতিফলিত হয় আৰু সেই বৃহত্তৰ অসমীয়া লোককৃষ্টিক দেশে বিদেশে তেখেতে ইতিমধ্যে প্ৰচাৰ প্ৰসাৰ কৰি আহিছে। গতিকে মই অপৰাজিতা বৰা বাইদেউক অনুৰোধ জনাম আমাৰ এই বৰ্ণাঢ্য সময়ত শ্ৰীযুতা জিনা ৰাজকুমাৰী বাইদেউক এখনি গামোচাৰে আদৰণি সমিতিৰ ফালৰ পৰা আমি তেখেতক শ্ৰদ্ধা আৰু কৃতজ্ঞতা আৰু আমাৰ আন্তৰিকতা জনাব খুজিছোঁ। এয়া অপৰাজিতা বৰা বাইদেৱে শ্ৰীযুতা জিনা ৰাজকুমাৰী বাইদেউক আমাৰ ফালৰ পৰা এখনি গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিছে। বাইদেউ এগৰাকী শিল্পী, তথাপিতো তেখেতৰ কাৰণে আমি পৰৱৰ্তী সময়ত বহলকৈ আয়োজন কৰিম। আজি মাত্ৰ এই চৌহদৰ এগৰাকী গৃহস্থ হিচাপে আমি তেখেতক সন্মান জনাইছোঁ আৰু পৰৱৰ্তী সময়ত তেখেতৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি সকলোৱে উপভোগ কৰিব পাৰিম আৰু চহকী হ'ব পাৰিম, কাৰণ তেখেত লোক সংগীতৰ শিল্পীসমূহ ৰাজ্য দেশে বিদেশে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেখেতে প্ৰচাৰ কৰি আহিছে। গতিকে বাইদেউক আমাৰ মাজত এনেদৰে পাই আমি অতিশয় কৃতাৰ্থ অনুভৱ কৰিছোঁ। ধন্যবাদ। এই দিনজোৰা কাৰ্যসূচীবিলাকৰ ভিতৰত এই গীত মাতৰ যি গধূলি এইটোৱে আটাইতকৈ সৰ্ববৃহৎ কাৰ্যসূচী বুলি আমি অনুভৱ কৰিছোঁ। ইয়াত সকলো শিক্ষাৰ্থী, শিক্ষক শিক্ষয়িত্ৰী, জাতীয় বিদ্যালয় সত্তাৰ শুভাকাংক্ষীসকল ইয়াত সমবেত হৈছে। গতিকে আমি আনুষ্ঠানিকভাৱে আমাৰ কাৰ্যসূচী আৰম্ভ কৰিব খুজিছোঁ। ইতিমধ্যে আজিৰ গীত মাতৰ গধূলিৰ দুয়োগৰাকী উদ্বোধক শ্ৰীযুত জয়ন্ত নাথ, যোৰহাটৰে এজন শিল্পী যিজনে নিজৰ সংগীত চৰ্চাৰে জাতীয় জীৱনৰ সংগীতক সমৃদ্ধ কৰিছে, তেখেত আহি আমাৰ মাজত ইতিমধ্যে উপস্থিত হৈছে। আন এগৰাকী শ্ৰীযুত কমলা গগৈ, বিশিষ্ট লোকসংগীত শিল্পী। মানুহৰ সুৰ, মনৰ সুৰ, দেহৰ সুৰ, বাহিৰৰ সুৰ, ভিতৰৰ সুৰ, এই সকলোবোৰ তেখেতে একাকাৰ কৰি জাতীয় জীৱনত এই লোকসংগীতৰ এটা অনন্য ধাৰা তেখেতে প্ৰতিনিধিত্ব কৰে আৰু নতুন প্ৰজন্মলৈ সেই প্ৰবাহৰ চেতনাস্ৰোত তেখেতে বিয়পিয়াই তুলিবলৈ সক্ষম হৈছে। শ্ৰীযুত জয়ন্ত নাথ আৰু শ্ৰীযুত কমলা গগৈদেৱ দুয়োগৰাকী ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছে। গতিকে মই দুয়োগৰাকীকে মঞ্চলৈ আগবঢ়াই আনিবলৈ আদৰণি সমিতিৰ সভাপতি শ্ৰীযুত ৰঞ্জিত বৰা ছাৰ, সম্পাদক সৌৰভ বৰা ছাৰ, প্ৰমুখ্যে সোণেশ্বৰ নৰদেৱক অনুৰোধ জনাইছোঁ। ৰঞ্জিত বৰা ছাৰক দুয়োগৰাকী অতিথিক মঞ্চলৈ আদৰি আনিবলৈ অনুৰোধ জনাইছোঁ। এইখিনিতে আমি উল্লেখ কৰিব খুজিছোঁ যে আজি 4খন জিলাই সেই গীত মাতৰ গধূলিৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ হৈ লগতে অসম জাতীয় বিদ্যালয়ৰ এটি দলে অংশগ্ৰহণ কৰিব। তাৰপিছতেই গোলাঘাট জিলাই নিজৰ গীত মাতৰ কাৰ্যসূচী আগবঢ়াব। তাৰপিছতেই শিৱসাগৰ জিলাই নিজৰ কাৰ্যসূচী আগবঢ়াব আৰু শেষত গৃহ জিলা যোৰহাটে নিজৰ এই কলাকৃষ্টিৰ তথা গীত মাতৰ কাৰ্যসূচীসমূহ আগবঢ়াব। কাইলৈ আমাৰ আন এটা বৃহৎ কাৰ্যসূচী আছে, য'ত 25খন জিলা সমিতিয়ে আমাক ইয়াত নিজৰ কলাকৃষ্টিৰ বৈভৱ উপস্থাপন কৰিব। গতিকে মই ৰঞ্জিত বৰা ছাৰক অনুৰোধ জনাইছোঁ শ্ৰীযুত জয়ন্ত নাথ ডাঙৰীয়াক মঞ্চলৈ আগবঢ়াই লৈ আহিবলৈ। প্ৰথমেই আমি আজিৰ এই গীত মাতৰ গধূলি কাৰ্যসূচীৰ এজন সন্মানীয় উদ্বোধক শ্ৰীযুত জয়ন্ত নাথ দেৱক আমাৰ এই জাতীয় বিদ্যালয় ৰাজ্যিক সমাৰোহৰ মঞ্চত এইদৰে তেখেত আহি উপস্থিত হোৱাৰ বাবে এটা সজোৰ হাত চাপৰিৰে সম্বৰ্ধনা জনাব খুজিছোঁ। এতিয়া আমি তেখেতৰ সম্বৰ্ধনাৰ ফালে আগবাঢ়িম। মই অনুৰোধ জনাব খুজিছোঁ আদৰণি সমিতিৰ সভাপতি শ্ৰীযুত ৰঞ্জিত বৰা ছাৰে আমাৰ হৈ ছাৰক সম্বৰ্ধনা জ্ঞাপন কৰিব।
মই কিতাপৰ টোপোলাটো আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ সাংস্কৃতিক উপ সমিতিৰ সন্মানীয় সম্পাদক সোণেশ্বৰ নৰহ ডাঙৰীয়াক। ইয়াৰ লগতে আমি জাতীয় বিদ্যালয় সমাৰোহৰ বাবে প্ৰস্তুত কৰা এছবেক প্ৰতীক সম্বলিত মমেণ্টও শ্ৰীযুত নাথ দেৱলৈ আগবঢ়াইছোঁ। এতিয়া মই যিখন সম্বোধনা পত্ৰ আমি তেখেতৰ বাবে প্ৰস্তুত কৰিছোঁ সেই সম্বোধনা পত্ৰখন মই সকলোৰে আগত পাঠ কৰি দিম। মোক বাইদেৱে সম্বোধনা পত্ৰখন আগবঢ়াই দিয়ক। অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ উদ্যোগত যোৰহাট জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ আতিথ্যত আৰু গোলাঘাট শিৱসাগৰ মাজুলীৰ লগতে সমূহ জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ সহযোগত জাতীয় বিদ্যালয় ৰাজ্যিক সমাৰোহ 2008 5-6-7 মে 2023 স্থান স্বৰ্গদেউ চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰ যোৰহাট অসম প্ৰতি মাননীয় শ্ৰীযুত জয়ন্ত নাথ বৰেণ্য সংগীত শিল্পী উদ্বোধক গীত মাতৰ গধূলি 5 মে 2023 জাতীয় বিদ্যালয় ৰাজ্যিক সমাৰোহ শ্ৰদ্ধাস্পদ আন্তৰিক সন্মান গ্ৰহণ কৰিব। জাতীয় বিদ্যালয় ৰাজ্যিক সমাৰোহলৈ আপোনাক আদৰণি জনাইছোঁ। ৰূপালী জয়ন্তী উদযাপন কৰি যোৱা 3টা দশক ৰাজ্যৰ শিক্ষা ভাষা সাহিত্য কলাকৃষ্টি জ্ঞান বিজ্ঞান আদি ক্ষেত্ৰসমূহৰ প্ৰতি জাতীয় বিদ্যালয় সত্তাই নিজৰ দায়বদ্ধতা পালন কৰি আহিছে। যোৰহাট আৰু সমগ্ৰ ৰাজ্যৰ এজন বৰেণ্য সংগীত শিল্পী হিচাপে আপুনি জাতীয় জীৱনলৈ অনবদ্য বৰঙণি আগবঢ়াইছে। কণ্ঠশিল্পী বাদ্যযন্ত্ৰী গীতিকাৰ সুৰকাৰ সংগীত পৰিচালক হিচাপে আপুনি সৰ্বজন সমাদৃত। জাতীয় বিদ্যালয় ৰাজ্যিক সমাৰোহৰ এই মহামিলনত আমি 5 মে 2023 তাৰিখৰ গীত মাতৰ গধূলিৰ উদ্বোধক হিচাপে উপস্থিত থাকি সমগ্ৰ পৰিৱেশৰ সৌষ্ঠৱ বৃদ্ধি কৰাৰ লগতে আমাকো কৃতাৰ্থ কৰিছে। আপোনাৰ সৃষ্টিশীল জীৱনৰ প্ৰতি আমাৰ আস্থা আৰু শুভকামনা চিৰন্তন। পুনৰ শ্ৰদ্ধাৰে শ্ৰীযুত দিলীপ কুমাৰ দত্ত চৌধুৰী কাৰ্যকৰী সভাপতি ডাক্তৰ নাৰায়ণ শৰ্মা সচিব অসম জাতীয় বিদ্যালয় শিক্ষা সংসদ এছবেক অসম ৰঞ্জিত বৰা সভাপতি সৌৰভ বৰা সম্পাদক আদৰণি সমিতি জাতীয় বিদ্যালয় ৰাজ্যিক সমাৰোহ 2023 অসীম কৃষ্ণ বৰুৱা সমন্বয়ক অসম জাতীয় বিদ্যালয় শিক্ষা সংসদ। মই এই সম্বোধনা পত্ৰখন প্ৰদান কৰিবলৈ আমাৰ সাধাৰণ সম্পাদক মহোদয়ক অনুৰোধ জনাইছোঁ। তেখেত এজন অতি সন্মানীয় সংগীত শিল্পী। তেখেতে তেখেতৰ উদ্বোধনী ভাষণেৰে আজিৰ এই গীত মাতৰ সন্ধিয়াটোৰ উদ্বোধন যাতে কৰে মই তেখেতলৈ মাইক্ৰফোন বিনম্ৰতাৰে আগবঢ়াই দিছোঁ। আজি জাতীয় বিদ্যালয় সমাৰোহৰ এই প্ৰথম দিনাৰ কাৰ্যসূচীৰ সাংস্কৃতিক অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকল জ্যেষ্ঠজন আইসকল বিভিন্ন অসমৰ বিদ্যালয়ৰ 26খন জিলাৰ পৰা বোধহয় ইয়াত প্ৰতিনিধি আহিছে। সকলো শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী সকলোকে অসমীয়া নতুন বৰ্ষৰ দেৰিকৈ হ'লেও শুভেচ্ছা জনাইছোঁ। লগতে আজি এই বিশাল সমাৰোহত সকলোকে আদৰণিও জনাইছোঁ যোৰহতীয়া হিচাপে। মই আচলতে অকণমান নাৰ্ভাছেই হৈছোঁ। আমি গানহে গাওঁ, আমি গান গাবলৈ ভয় নকৰোঁ, গানটো গাই থাকোঁ। আজি মই প্ৰায় 40 বছৰ বেছি গানেই গালোঁ, গতিকে গান গাবলৈ ভয় নালাগে। কিন্তু এনেকৈ সভাত কথা ক'বলৈ ভয় লাগে। কি কৰিনো ঠিক নাই। বিশেষ সভাত কথা কোৱাৰ বক্তৃতা দীঘলীয়াকৈ বক্তৃতা দিয়াৰ মোৰ অভ্যাসো নাই। তথাপিও এই জাতীয় বিদ্যালয়ৰ যি সমাৰোহ মই সোমাই অহাৰ পৰা মূল দুৱাৰেদি সোমাই অহাৰ পৰা এইখিনি পোৱালৈকে মই অতিশয় অভিভূত হৈছোঁ যে এনেধৰণে অসমৰ বিভিন্ন ঠাইৰ পৰা 26খন জিলাৰ পৰা প্ৰতিনিধি ছাত্ৰ ছাত্ৰীসকল ইয়াত আহি সমবেত হৈছেই। এই এক বিশাল সমাৰোহ আৰু ইয়াতেই সকলোৱে নিজৰ মত বিনিময় কৰিব পাৰিছে বা তেনেধৰণৰ গোটেই কথাবোৰ আহি পৰিছে। এনেকুৱা সমাৰোহে আচলতে বহুতখিনি কিবাকিবি দিয়ে আৰু জাতীয় বিদ্যালয়ৰ লগত যোৰহাটত বিশেষকৈ মই প্ৰতিখন জাতীয় বিদ্যালয়লৈ যাওঁ বুলি ক'ব পাৰি। ইয়াত ৰঞ্জিত বৰাদেৱ আছে, ত্ৰিশুল শইকীয়া, বিভিন্নজন আছে। প্ৰত্যেকখন জাতীয় বিদ্যালয়লৈকে মই যাওঁ। চিনামৰা জাতীয় বিদ্যালয় বিভিন্ন অনুষ্ঠানত যাওঁ আৰু অনুষ্ঠানত গৈ তেওঁ ছাত্ৰ ছাত্ৰীসকলৰ লগত কিছু মত বিনিময় কৰোঁ, গীত মাতেৰে তেওঁলোকৰ লগত কথা বতৰা পাতোঁ। আজি প্ৰথমতে মই কথা কেইটামান যদিও ক'ম, দুই এটা মনত থকা কথা, কিন্তু প্ৰথমতে মোক সোণেশ্বৰ নৰহ
আমাৰ অতিকে এগৰাকী আপোন বন্ধুৰ নিচিনা তেখেতে মোক ক'লে যে গীতৰ কলি এটা গাব তাৰপিছতে কথা ক'ব আৰু ছাত্ৰ ছাত্ৰীসকল আহিছে গীতৰ কলি আচলতে গাই থাকিলে গীতৰ কলি গাই থাকিব পাৰি সেইটো গীতৰ অনুষ্ঠান হ'ব তেতিয়া তথাপিও মই এটি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে জ্যেষ্ঠসকলৰ কাৰণে নহয় এটি গীত মই কিছু পুৰণি গীত মাতৰ চৰ্চাও কৰোঁ নিজে প্ৰশিক্ষণো দিওঁ আৰু নিজে গাওঁ গতিকে তেনেকুৱা পুৰণি গীত মাতৰ কিছু সংৰক্ষণ মই কৰিছোঁ আৰু মোৰ নিজৰ এখন যোৰহাটতে সংগীত বিদ্যালয় আছে কণ কণ ছাত্ৰ ছাত্ৰীসকলক মই এই ধৰণৰ গীত মাতবোৰ অসমৰ যিখিনি প্ৰাতস্মৰণীয় ব্যক্তি শিল্পী যাৰ গীত মাতক লৈ আমি অসমীয়া কৃষ্টি সংস্কৃতিৰ গৌৰৱবোধ কৰোঁ গতিকে তেনেকুৱা কিছু গীত মাতৰ প্ৰশিক্ষণ দিয়া হয় আৰু এই প্ৰশিক্ষণ মই কেতিয়াবা বিভিন্ন ঠাইত বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতো মত বিনিময় কৰোঁ লগতে প্ৰশিক্ষণো দিওঁ এই গীতবোৰৰ ভিতৰত এটি গীত মই বাণীবন্ধন কৰিলোঁ এই গীতটি সকলোৱে জানে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জীৱনৰ প্ৰথমটো গীত আছিল তেওঁ ৰচনা কৰা সুৰ দি গীতটো সৃষ্টি কৰিছিল প্ৰায় পঞ্চমমান শ্ৰেণীত থাকোঁতেই 1936 চনত আৰু এই গীতটি তেখেতৰ প্ৰথম গীত নিজে লিখা সুৰ দি গোৱা কিন্তু তেখেতে গাবলৈ নাপালে তেখেতৰ জীৱনকালত বহু গীত তেওঁ বাণীবন্ধন কৰিলে কিন্তু এই গীতটি বাণীবন্ধন কৰিবলৈ থাকি গ'ল পিছত আমাৰ এটা অনুষ্ঠান আছে ডক্টৰ ভূপেন হাজৰিকা ফাউণ্ডেশ্যন এই অনুষ্ঠানত ডক্টৰ দিলীপ কুমাৰ দত্ত তেখেতসকলৰ লগত লগ লাগি তেখেতৰ এই গীতটি আপুৰুগীয়া গীতটি মই বাণীবন্ধন কৰিলোঁ কৰি আমাৰ প্ৰতিদিন টাইম নামৰ চেনেল যোগে মই উদ্বোধন কৰিছিলোঁ মুকলি কৰিছিলোঁ 2018 চনত আৰু তাৰপিছত বিভিন্ন ঠাইত এই গীতটো মই কৰ্মশালা আকাৰেও শিকাইছোঁ বা বিভিন্ন ঠাইত প্ৰশিক্ষণো দিছোঁ এই গীতটোকে মই অকণমান গাই দিছোঁ গুৰুজনাক লৈ ৰচনা কৰা গীত আৰু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই সেই 11 বছৰমান বয়সতে প্ৰথম গীতটো কিন্তু লিখিছিলে গুৰুজনাক লৈ এই গীতটো মই অকণমান একেবাৰে বুলি যে কয় কে গাই দিছোঁ মানে কোনো মই বাদ্যযন্ত্ৰী নহয় এনেই আৰু গীতটো লোকসংগীতৰ ওপৰত ভিত্তি কৰি সুৰ আৰোপ কৰিছিল তেখেতে গতিকে খুব কম বয়সতে গতিকে সেইটোকে মই অকণমান গাই দিছোঁ কুসুম্বৰ পুত্ৰ শ্ৰীশংকৰ গুৰুৱে ধৰিছিল নামৰে তান নামৰে সুৰতে আনন্দত নাচিছিল পবিত্ৰ বৰদোৱা থান মোৰ গুৰু ঐ পবিত্ৰ বৰদোৱা থান এই গীতটি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ স্বৰচিত সুৰাৰোপিত প্ৰথমটো গীত আচলতে এইবোৰ গীত পাঠ্যপুথিতেই আহিব লাগে কিন্তু কেলৈ দিয়া নাই মই নাজানো কাৰণ এনেকুৱা এটি আপুৰুগীয়া গীত তেখেতে ৰচনা কৰি সেই সময়তে গাই থৈ গৈছিল আৰু সেই সময়তে চিনাকি দিছিল যে তেওঁ সেই কণমানি ছাত্ৰজন একালত গৈ যে এনেকুৱা এজন নমস্য ব্যক্তি হ'ব তাৰ প্ৰমাণ তেওঁ দি গৈছিল সেই 1936 চনত পঞ্চমমান শ্ৰেণীত থাকোঁতে মই গীতটো বাৰু আৰু অকণমান গাই দিছোঁ যদি বাদ্যযন্ত্ৰী আছে মই পিছফালে বাদ্যযন্ত্ৰীসকল আছে বুলি গমেই পোৱা নাছিলোঁ যদি আছে গীত গাবলৈ সুবিধা হয় কুসুম্বৰ পুত্ৰ শ্ৰীশংকৰ গুৰুৱে ধৰিছিল নামৰে প্ৰাণ নামৰে সুৰতে আনন্দত নাচিছিল পবিত্ৰ বৰদোৱা থান মোৰ গুৰু ঐ পবিত্ৰ বৰদোৱা থান কুসুম্বৰ পুত্ৰ শ্ৰীশংকৰ গুৰুৱে ধৰিছিল নামৰে প্ৰাণ নামৰে সুৰতে আনন্দত নাচিছিল পবিত্ৰ বৰদোৱা থান মোৰ গুৰু ঐ পবিত্ৰ
পবিত্র বৰদোৱা থান অশেষ যাতনা ভুঞ্জিলা শ্ৰীশংকৰ ভুঞ্জিলা শ্ৰীশংকৰ ধৰ্মৰ নামতে তুমি সকলো দুখলৈ পিঠি দিলা গুৰু ধন্য অসম ভূমি মোৰ গুৰু ঐ ধন্য অসম ভূমি কুকুম্বৰ পুত্ৰ শ্ৰীশংকৰ গুৰুৱে ধৰিছিল নামৰে তান নামৰে সুৰতে আনন্দত নাচিছিল পবিত্ৰ বৰদোৱা থান মোৰ গুৰু ঐ পবিত্ৰ বৰদোৱা থান নামঘৰ সাজিলা ৰাইজ থাপিলা একতাৰ আসনত আনি একতাৰ আসনত আনি ভাওনা শুনতে বৰগীত উৱগা ভাওনা শুনতে বৰগীত উৱগা প্ৰচাৰিলা দেৱ বাণী মোৰ গুৰু ঐ প্ৰচাৰিলা দেৱ বাণী এটুপি দুটুপি চকুলো সৰে মোৰ দুখানি চৰণ পায় এটুপি দুটুপি চকুলো সৰে মোৰ দুখানি চৰণ পায় অসমৰ আকাশত দুখৰ উঠিছে অসমৰ আকাশত দুখৰ উঠিছে আজি শ্ৰী শংকৰ নাই মোৰ গুৰু ঐ আজি শ্ৰী শংকৰ নাই কুকুম্বৰ পুত্ৰ শ্ৰীশংকৰ গুৰুৱে ধৰিছিল নামৰে থান নামৰে সুৰতে আনন্দত নাচিছিল পবিত্ৰ বৰদোৱা থান মোৰ গুৰু ঐ পবিত্ৰ বৰদোৱা থান পবিত্ৰ বৰদোৱা থান পবিত্ৰ বৰদোৱা থান ধন্যবাদ এইটো মই বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে গোটেই গীতটো গালোঁ যাতে তেওঁলোকে গম পায় গীতটো শিকিব পাৰিব তেওঁলোকে ইউটিউব যোগে গীতটো পায় ইউটিউবত চাৰ্চ কৰিলে মোৰ নামতে এই গীতটো ওলায় আৰু এইটো গীত বাণীবন্ধন আকাৰত মই সাঁচি থৈ গ'লোঁ মই মোৰে কপাল বুলি ভাবিছিলোঁ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ লগত মই যথেষ্টখিনি কাম কৰিছিলোঁ একালত কিন্তু এই গীতটো তেখেতৰ মুখত এনেহে শুনা পিছত মই বাণীবন্ধন আকাৰত নাই কাৰণেই মৰসাহ কৰি গীতটি বাণীবন্ধন কৰিলোঁ আৰু আজি এই গীতটোকে এই শুভ সাংস্কৃতিক অনুষ্ঠানৰ শুভ উদ্বোধনী অনুষ্ঠানত মই গীতটো ছাত্ৰ ছাত্ৰীসকল জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বিশেষভাৱে মই আগবঢ়ালোঁ তেখেতসকলে সকলোৱে শিকক এইবিলাকেই আচলতে গীত মাত জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে শিকিব লাগে অইনে শিকে নিশিকে নাজানো কাৰণ আজিকালি বহু বিদ্যালয়ত দেখিছেই পশ্চিমীয়া কৃষ্টি সংস্কৃতিও ঠাহ খাই পৰিছে লগতে উত্তৰ ভাৰতীয় কৃষ্টিও তাক গ্ৰাস কৰিছে গতিকে তাৰ মাজতে চেপা খুন্দা খাই আমাৰ নিজৰ জাতীয় জীৱনৰ লগত জড়িত যিখিনি গীত মাত আছে তাক যাতে চৰ্চা কৰিবলৈ তেওঁলোকে আগবাঢ়ি আহে আৰু তেওঁলোকে শিকাই মই দেখিছোঁ বহুত জাতীয় বিদ্যালয়ত ধুনীয়া ধুনীয়া গীত মাত আমাৰ যিখিনি অসমৰ পুৰণা গীত মাত অম্বিকাগিৰি ৰায়চৌধুৰীৰ গীত বা বিভিন্নজন তেনেকুৱা এইবিলাক মানে একেবাৰে পাহৰণি গৰ্ভত হেৰাই গৈছে এইখিনি পুনৰ উদ্ধাৰ কৰিবলৈ আৰু জাতীয় কৃষ্টিক শ্ৰদ্ধা কৰিবলৈ হ'লে এই জাতীয় বিদ্যালয়সমূহৰ
সাংস্কৃতিক দিশটোত এনেধৰণৰ গীত মাতৰ চৰ্চা প্ৰচাৰ প্ৰসাৰত গুৰুত্ব দিলে আচলতে ভাল কাম হ'ব বুলি আমি ভাবোঁ নহ'লে আমাৰ অকণমান টেষ্টবিলাক সলনি হৈ গৈছে কেলে হৈছে নাজানো বিভিন্ন অকল বিহু বুলিলে যেনেকৈ এতিয়া বিহুৰ চলিয়ে আছে বিহু বুলি অকল বিহুসুৰীয়া গীতেৰেই ভৰি থাকে বিহুসুৰীয়া গীতকে সকলোৱে পৰিৱেশন কৰে আৰু সেয়েই হৈ থাকে কিন্তু আগৰ দিনত আমি সৰু সৰু থাকোঁতে যোৰহাটত সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱ খগেন মহন্তদেৱ এইসকলৰ গীত মাত যেতিয়া শুনিছিলোঁ তেওঁলোকে কিন্তু বিহু গায় শেষতহে বিহু গায় আগত ধুনীয়া ধুনীয়া গীত মাতবোৰ গাই লয় তেওঁলোকে বিহুৰ কাৰণে নতুন নতুন গীত ৰচি সুৰ দি লৈ আনে সেইখিনি পৰিৱেশন কৰে তাৰপিছত সুন্দৰকৈ বিহু নাম পৰিৱেশন কৰে আৰু বিহুৰ লগত সকলোৱে উপভোগ কৰে কিন্তু আজিকালি এইটো নাই গোটেই 12 মাহে বছৰটো বিহুৱে হৈ থাকে বিহুৱে হৈ থাকে আৰু বিহু উৎসৱৰ লগতো সকলো বিহুৱে হৈ যায় গতিকে এনেকুৱা যাতে নহয় পুৰণা গীত মাতবোৰ বহুত আছে ভাল ভাল আমাৰ লোকগীত আছে বনগীত আছে বিভিন্ন ধৰণৰ গীত মাত আছে দেহ বিচা গীত টোকাৰী গীত জিকিৰ জুমুই এইবিলাক সকলোবোৰ যাতে তেওঁলোকে চৰ্চা কৰিবলৈ সুবিধা পায় খুব ধুনীয়া ধুনীয়া সুৰ আছে আমি সুৰবোৰ চৰ্চা নকৰোঁ কাৰণে কিছুমান লুকাই থাকি যায় এই চাহ বাগিচাৰ মই বহুতো কাম কৰিছোঁ ছবিও বনাইছোঁ তেওঁলোকৰ ভাষাত টেলিফিল্মো বনাইছোঁ গীতৰ বহুত কেছেট আদি কৰিছোঁ মই কেইবাজন শিল্পীৰ লগত কাম কৰিছোঁ তেওঁলোকৰ কিছুমান ইমান ধুনীয়া সুৰ আছে আপোনালোকে শুনিব এই সুৰবোৰ তাৰমানে কিমান অন্তৰত সোমাই যোৱা কতিখনে ফুটল লালক বল ফুল ধীৰে গমকে নীল গগনে ঝলকে তারা ঝলকে কতিক্ষণে ডুবে গেলাই চাঁদ নীল গগনে ঝলকে তারা ঝলকে কতিক্ষণে ডুবে গেলাই চাঁদ নগর যে শীতল লালক মল ফুল ধীরে গমকে কতিক্ষণে ফুটল লালক মল ফুল ধীরে গমকে নীল গগনে ঝলকে তারা ঝলকে কতিক্ষণে ডুবে গেলাই ছাঁ নীল গগনে ঝলকে তারা ঝলকে কতিক্ষণে ডুবে গেলাই ছাঁ অতিকে মনত সোমাই যোৱা সুৰ আৰু এইবিলাক চৰ্চা নহ'লে আচলতে লুকাই যায় এই চাহ জনগোষ্ঠীয় ভাই ভনীসকলৰ বহুত ধুনীয়া ধুনীয়া সুৰ আছে গীত আছে এইবিলাক আমি তেনেধৰণে চৰ্চা কৰি আগবাঢ়ি যাবলৈ আৰু জাতীয় বিদ্যালয়ৰ অনুষ্ঠান কাৰণে মই বিশেষকৈ এই কথাবোৰ কৈছোঁ অন্যত এই কথাবোৰ বৰ গুৰুত্বহীন হৈ পৰিছে যেন লাগে আজিকালি কেতিয়াবা দুই এক অনুষ্ঠান থাকে য'ত এই কথাবোৰে অলপ মাত্ৰা পায় কিন্তু সকলোৱে ইমান আচলতে চিনচিয়াৰলি নলয় যেন লাগে গতিকে জাতীয় বিদ্যালয়ৰ এই অনুষ্ঠান সমাৰোহত বিভিন্ন ঠাইৰ ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীসকলৰ সমাৱেশ হোৱাৰ কাৰণেই এই গীতবোৰ অকণমান টুকুৰা এটা মই শুনাই দিলোঁ আৰু বিশেষ অনুষ্ঠান হিচাপে হ'লে ঢেৰ গীত মাত আছে জাতীয় জীৱনৰ লগত সম্পৃক্ত বহুত সুন্দৰ সুন্দৰ গীত মাত আছে এইবিলাক পৰিৱেশন কৰিব পৰা যায় এইবিলাক আচলতে আমাৰ শিল্পীসকলেও পৰিৱেশন কৰিব লাগে কিন্তু তাকে নকৰি বিহুসুৰীয়া গীত বা কিবা এসোপাতে অকল ব্যস্ত থাকে গতিকে মই সেইবিলাকো বেয়া বুলি নকওঁ তাকো গাব লাগে কিন্তু এইবিলাকক আঁতৰাই থৈ গাব নালাগে নহ'লে তেনেই কোনোবাই আজিকালি ডেকা ল'ৰায়ো বিয়ানাম গাইছে পুৰুষ কণ্ঠত সেয়াও ৰাইজে আদৰি লৈছে বিয়ানাম বুলিলে আমি মহিলাই গোৱা শুনো তেনেকৈ টোকাৰী গীত দেহ বিচাৰ গীত এইবিলাকো তেনেধৰণৰ হৈছে অলপ আধুনিকতাৰ পৰশ পায় ব্যৱসায়িকভাৱে অলপ কিছু সাল সলনি ঘটাইছে গতিকে সেইটো যাতে নহয় তাৰ কাৰণে আমি সকলোকে বিশেষভাৱে জাতীয় বিদ্যালয়ৰ যিসকল সংগীত শিক্ষয়িত্ৰী আছে শিক্ষক আছে তেখেতসকলে এইবোৰত গুৰুত্ব দিব আৰু মই সংগীতৰ কথাই ক'লোঁ বিশেষ অন্য কথা নকওঁ জাতীয় বিদ্যালয়ে যিহেতু মাতৃভাষাৰ মাধ্যম হিচাপে জাতীয় বিদ্যালয়ে মূৰ দাঙি অসমত এতিয়াও সকলোৰে লগত চেলেঞ্জ কৰিব পৰা হৈ আছে গতিকে এই জাতীয় বিদ্যালয়সমূহৰ শিক্ষাৰ লগতে
আজিকালি যিহেতু নিউ এডুকেশ্যন পলিচিত শিক্ষাৰ লগতে এইবিলাক সকলো সাঙুৰিছে গতিকে এই গীত মাত নাট এই সকলোৰে চৰ্চা এনেও জাতীয় বিদ্যালয়বিলাকত হয় তাৰ বাহিৰে তেওঁলোকৰ এনেধৰণৰ কৃষ্টি সংস্কৃতিৰ চৰ্চা সকলো জাতীয় বিদ্যালয় হোৱাৰ আমি দেখিছোঁ যিবিলাকত আমি যাওঁ গতিকে সকলোকে মই এনেধৰণৰ চৰ্চা অব্যাহত ৰাখক আৰু জাতীয় বিদ্যালয়ৰ জয়যাত্ৰা অব্যাহত থাকক তাকে কামনা কৰিছোঁ আৰু বিশেষ দীঘলীয়া নকৰোঁ অনুষ্ঠানো বহুতো আছে কেইবাখন জিলাই অনুষ্ঠান কৰিব গতিকে মই ইয়াকে কৈ আৰু এই দুটা সৰু সুৰাকৈ গীত মাত গাই দিলোঁ ভুল ভ্ৰান্তি হ'ব পাৰে দায় দুখ নধৰিব মই বাদ্যযন্ত্ৰীসকলক ধন্যবাদ জনাইছোঁ আমাৰ গোটেইকেইজন চিনাকি বাদ্যযন্ত্ৰী আছে এই দুজন মোৰ ভাইটি আছে দুজনমান এই গতিকে কীবৰ্ড আৰু ঢোলক বজোৱা নৱ আমাৰ যোৰহাটৰ ল'ৰা ভাইটি গতিকে এওঁলোকে মোক সহায় কৰিলে ধন্যবাদ জনাইছোঁ বাকী সকলোকে পুনৰবাৰ ধন্যবাদ জনাই আৰু এই সমাৰোহলৈ অহা সকলো অতিথি আৰু যোৰহাটৰ বিভিন্ন ব্যক্তিসকল ছাত্ৰ ছাত্ৰীসকল শিক্ষক শিক্ষয়িত্ৰীসকল সকলোকে শুভেচ্ছা জনাই মোৰ এই উদ্বোধনী ভাষণৰ লগতে গীতে মাতে সামৰিলোঁ লগতে আজি এই সাংস্কৃতিক অনুষ্ঠানটো শুভাৰম্ভ হ'ল বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰিলোঁ ধন্যবাদ শ্ৰীযুত জয়ন্ত নাথ দেৱক আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এই দায়িত্ব পালন কৰি আমাক কৃতাৰ্থ কৰাৰ বাবে তেখেতক পুনৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু পলাশনাথ ছাৰক যথাস্থানলৈ তেখেতক আগবঢ়াই লৈ যাবলৈ অনুৰোধ জনাইছোঁ আমি আমাৰ কাৰ্যসূচীৰ ফালে পোনপটীয়াকৈ আগবাঢ়িব খুজিছোঁ আৰু ইতিমধ্যে আমি ঘোষণা কৰিছিলোঁ যে আজি 4টা দলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ এটি শিক্ষাৰ্থীৰ দল তাত আমাৰ সংগীতৰ শিক্ষক শিক্ষয়িত্ৰীও আছে সকলোৱে সমন্বিত প্ৰচেষ্টাৰে আগবঢ়াইছে তাৰপিছতেই গোলাঘাট জিলাই নিজৰ কলাকৃষ্টি গীত মাতৰ বৈভৱ প্ৰদৰ্শন কৰিব তাৰপিছতে শিৱসাগৰ জিলাই সেই কাৰ্যসূচী আগবঢ়াব আৰু শেষত গৃহ জিলা যোৰহাটে তেখেতসকলৰ বৰ্ণাঢ্য কাৰ্যসূচী আগবঢ়াব গতিকে এইখিনি সময়ত অন্ততঃ অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ অনুষ্ঠানটোৰ মই নধৰোঁ সেয়া ধৰিব শ্ৰদ্ধেয় সোণেশ্বৰ নৰচাৰে নমস্কাৰ সুধীবৃন্দ জাতীয় বিদ্যালয় সত্তাৰ এই মৰ্যাদাত আপোনালোক সদৌতিকে আন্তৰিক অভিবাদন জ্ঞাপন কৰিছোঁ আজি সাংস্কৃতিক এই সন্ধ্যা প্ৰথম পৰ্বৰ কাৰ্যসূচী আমি 3টা দিনতে আমি বিশেষ সাংস্কৃতিক কাৰ্যসূচী ৰাখিছোঁ আজিৰ দিনটো আমি প্ৰথম পৰ্ব হিচাপে বিবেচিত কৰিছোঁ আজি এই মঞ্চত প্ৰথম কাৰ্যসূচী আমাৰ অসমৰ অসমীয়া স্বাভিমানী সত্তাৰ বিবেক হিচাপে জাতিটোৰ হৈ প্ৰতিনিধিত্ব কৰা এক জাতীয় মঞ্চ অসম জাতীয় বিদ্যালয় যাক হোমেন বৰগোহাঁইৰ ভাষাত কৈছে ডুবিবলৈ ধৰা অসমীয়া জাতিটোক উদ্ধাৰ কৰিবলৈ সৃষ্টি হোৱা এটা জীৱন্ত নাও লাইফ বোট বুলি কৈছে সেই জাতীয় বিদ্যালয় আৰু সেই জাতীয় বিদ্যালয় সত্তাৰ ৰাজ্যিক সমাৰোহৰ সাংস্কৃতিক সন্ধ্যাৰ প্ৰথম পৰ্বৰ কাৰ্যসূচী আমি শুভাৰম্ভ কৰিবলৈ লৈছোঁ সদৌ ৰাইজক আজি 4টা কাৰ্যসূচী আছে অসম জাতীয় বিদ্যালয় গোলাঘাট জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতি শিৱসাগৰ জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতি আৰু যোৰহাট জিলা গৃহস্থ জিলাৰ সাংস্কৃতিক কাৰ্যসূচী কেউটি অনুষ্ঠানকে আন্তৰিকতাৰে উপভোগ কৰিবৰ কাৰণে আপোনালোকক আন্তৰিক আহ্বান জনাইছোঁ আমি অসম জাতীয় বিদ্যালয়ৰ এই যি বৰ্ণাঢ্য কাৰ্যসূচী আজি শুভাৰম্ভণি কৰিব এই অনুষ্ঠানটিৰ নেপথ্যত আঁত ধৰিব বিনয় বিকাশ গগৈ গতিকে অসম জাতীয় বিদ্যালয়ৰ সমূহ কলা কুশলীক আমি মঞ্চত উপবিষ্ট হ'বৰ কাৰণে আহ্বান জনাইছোঁ লগত এটা কথা আমি কওঁ যে সকলো ধৰণৰ ৰেকৰ্ডেড ব্যৱস্থা অসম জাতীয় বিদ্যালয় আমাৰ উদযাপন সমিতিৰ তৰফৰ সমাৰোহ উদযাপন সমিতিৰ তৰফৰ পৰা কৰা হৈছে গতিকে মোবাইলৰ
ৰেকৰ্ডিঙৰ নামত ইণ্ডিভিজুৱেল ৰেকৰ্ডৰ কাৰণে আপোনালোকে এই পৰিৱেশ তন্ত্ৰটোত যাতে ব্যাঘাত নজন্মায়, সাংস্কৃতিক পৰিৱেশত যাতে ব্যাঘাত নজন্মায়, এইটো আমি এটা বিনম্ৰতাৰে আপোনালোকক অনুৰোধ কৰিছোঁ। আপোনালোক সকলোকে পাব পৰাকৈ আমি প্ৰতিখন জিলাকে আমি ইয়াৰ সাংস্কৃতিক প্ৰতিটো কাৰ্যসূচীৰ ৰেকৰ্ডেড আমি গোটেই ভিডিঅ' আপোনালোকক আমি প্ৰেৰণ কৰিম আৰু ইয়াত থকা জনগণ সমূহ ৰাইজকো আমি সুলভভাৱে আমি প্ৰদান কৰাৰ ব্যৱস্থা ৰাখিম। গতিকে অনুষ্ঠানটিৰ গৰিমা অক্ষুণ্ণ ৰাখি সকলোৱে শান্তিপূৰ্ণভাৱে অনুষ্ঠান উপভোগ কৰিব। কোনো এজন ব্যক্তিৰ কাৰণে কোনো এজন ব্যক্তিয়ে যাতে অনুষ্ঠানত যাতে সমস্যাৰ সন্মুখীন নহয়, এই কেওটি দিশ আমাৰ তত্ত্বাৱধায়ক ছাত্ৰ ছাত্ৰীৰ স্বেচ্ছাসেৱকে দৃষ্টি ৰাখিব বুলি আহ্বান কৰি আমাৰ আজিৰ এই সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচী আৰম্ভ কৰিবলৈ লৈছোঁ। আমি এতিয়া অসম জাতীয় বিদ্যালয়ৰ বৰ্ণাঢ্য কাৰ্যসূচী আগবঢ়াইছোঁ। এয়া নেপথ্যত আঁত ধৰিব বিনয় বিকাশ গগৈ। ধন্যবাদ। হেল্ল'।